নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ টুডে ইনফৰমেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলিউডৰ বিখ্যাত গায়ক জুবিন নটিয়ালৰ বিবাহক লৈ আলোচনা দীৰ্ঘদিন ধৰি ছ'চিয়েল মিডিয়াত চলি আছে। ছ'চিয়েল মিডিয়াত জুবিন নটিয়ালৰ নাম অভিনেত্ৰী নিশিতা দত্তৰ সৈতে সাঙুৰ খাইছে। শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীৰ বিয়াৰ বিষয়ে ইণ্টাৰনেটত যথেষ্ট আলোচনা হৈছিল। পিছত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল জুবিনে। জুবিনৰ প্ৰতিক্ৰিয়াৰ পিছত এতিয়া জুবিন আৰু নিশিতাই ইজনে সিজনক আঙুঠি পিন্ধোৱাৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে। দুয়োকে আন্তৰিক মুহূৰ্তটো দেখা গৈছে। বহু ৰোমান্টিক গীতত কণ্ঠদান কৰা জুবিনক অনুৰাগীয়ে প্ৰেয়সীৰ সৈতে ৰোমান্টিক ভংগীত দেখি আনন্দিত হৈ পৰিছে। জুবিন নটিয়ালৰ আৰু নিশিতা দত্তই শেহতীয়াকৈ অনুৰাগীৰ বাবে তেওঁলোকৰ নতুন গানৰ এক আভাস ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। জুবিনৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা ফটোত নিশিতাৰ হাতত ধৰি প'জ দিয়া দেখা গৈছে। জুবিনে ফটোৰ কেপশ্যনত লিখিছে, মস্ত নজৰো ছে 31 মাৰ্চত মুক্তি পাব। গতিকে ভিডিঅ'টো ইমানেই